আসসালামু আলাইকুম, ওয়েলকাম ব্যাক টু মাই চেনেল। আজিৰ ৰেচিপিটো হ'ল গাখীৰ চেনিৰ পৰঠা বনাম। ইমান টেষ্টি এটা ৰেচিপি, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকিব। তেতিয়াহ'লে বেছি দেৰি নকৰোঁ, আহক ৰেচিপিটো আৰম্ভ কৰোঁ। মই পৰঠা বনাবৰ কাৰণে 2 বাটিমান ময়দা লৈছোঁ আৰু নিমখ লৈছোঁ, ৰিফাইন তেল লৈছোঁ আৰু চেনি লৈছোঁ। চেনিখিনি মিক্সাৰত গুড়ি কৰি লৈছোঁ। 2 পেকেট আমুল পাউডাৰ লৈছোঁ। এতিয়া মই নিমখ অলপ দি দিলোঁ আৰু 3 চামুচ ৰিফাইন দি দিলোঁ। এইখিনি মিক্স কৰি ল'ম। মিক্স কৰা হৈ গ'ল। এতিয়া মই পানী দি দিম। কুহুমীয়া গৰম পানী মই লৈছোঁ। পানীখিনি অলপ অলপ কৰি দি এতিয়া হাতেদি মঠি ল'ম। আমি নৰ্মেল ৰুটি যেনেকৈ খাওঁ এনেকৈ মঠি ল'ম ভাল কৰি। এইখিনি হৈ গ'ল। এতিয়া মই 1 চামুচ ৰিফাইন তেল ওপৰত দি দিলোঁ। দি আকৌ অলপ মঠি মই ঢাকন মাৰি 10 মিনিটৰ কাৰণে ৰেষ্টত থৈ দিম। 10 মিনিট হৈ গ'ল। এতিয়া আকৌ অলপ মঠি ল'ম। এয়া চাওক কি ধুনীয়া চপ হৈছে। এতিয়া মই লাড়ু বনাই ল'ম। মোৰ 4টা লাড়ু হৈ গ'ল। এতিয়া পৰঠা বেলি ল'ম। ওপৰত অলপ ময়দা ছটিয়াই দিলোঁ। এতিয়া মোৰ পৰঠাটো বেলি লোৱা হৈ গ'ল। মই চাকনত আমুল পাউডাৰ দি ঘূৰাই ঘূৰাই এইখিনি দি দিম। এইখিনি হৈ গ'ল। এতিয়া মই চেনি দি দিম। গুড়ি কৰি ৰখা চেনিখিনি ওপৰত দি দিম। চেনিখিনি হৈ গ'ল। এতিয়া মই ভাজ দিম। এতিয়া আকৌ মই ওপৰত অলপ ময়দা ছটিয়াই দি বেলি ল'ম। আকৌ এনেকৈ চেম প্ৰচেছত গোটেইকেইটা মই বনাই ল'লোঁ। এইফালে মই টাৱাখন বহাই দিছোঁ। টাৱাখন গৰম হৈ গৈছে। এতিয়া মই পৰঠাকেইটা ভাজি ল'ম। পৰঠাটো এক সাইডত হৈ গৈছে। মই এতিয়া ওলটাই দিলোঁ। পৰঠাটো 2 সাইডে হৈ গৈছে। মই এতিয়া তেল দি দিলোঁ 1 চামুচ। ৰিফাইন তেল দি দিলোঁ। এইখিনি মোৰ ভজা হৈ গ'ল। মই এতিয়া প্লেট এখনত উঠাই ল'লোঁ। এতিয়া আৰু এটা দি দিলোঁ। মই গোটেইকেইটা পৰঠা ভাজি ল'ম। আপোনালোকৰ ল'ৰা ছোৱালীৰ স্কুলত টিফিনত এনেকৈ বনাইও দিব পাৰিব। মোৰ পৰঠাকেইটা ভজা হৈ গ'ল। এতিয়া মই প্লেট এখনত উঠাই ল'লোঁ।
যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু ফ্ৰেণ্ড আৰু ফেমিলিৰ মাজত শ্বেয়াৰ কৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আল্লাহ হাফেজ।